আপনার পরিচয় কব? মই জয়ন্ত দৈমাৰী আমটিকা ৰেঞ্জ অফিচাৰ হয়। হয়, ৰাতিপুৱা মই মানে এজন মানুহ পৰা গাঁৱৰ মানুহ পৰা খবৰটো পালোঁ, হাতী এটা মৰি আছে মোৰ 6 নম্বৰ ইয়াত কি কয় আমাৰ পাটাবাৰী গাঁৱৰ ওচৰত এটা নালাৰ ওচৰত। তাৰপিছত মই লগে লগে মই আহিলোঁ, আহি পেলাই দেখিলোঁ কোনো চিনচাপ নাই এতিয়ালৈকে, গুলি মাৰা বা কিবা তেনেকুৱা আমি একো দেখা নাই। কিন্তু দুখৰ বিষয় কোনোবা ৰাতিপুৱা কি কৰিলে, ইয়াত এইটো চুৰটো নেটডালটো অলপমান কাটি লৈ গ'ল, এইটো আমি নাজানিলোঁ। এতিয়া মই ডি অফিচাৰক ইনফৰ্ম কৰিলোঁ কথাটো। ডি অফিচাৰৰ এডভাইচ অনুযায়ী মই এতিয়া ডক্টৰক মাতি আছোঁ। ডক্টৰ বাছবাৰীৰ পৰা আহি আছে, প্ৰভাত কুসুমতাৰী তেখেত অহাৰ পাছত পষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব। পষ্টমৰ্টেমৰ পাছত ডি অফিচ যেনেকৈ এডভাইচ দিয়ে তেনেকৈ আমি কৰি যাম। কোনোবাই চিকাৰী মাৰিব পাৰে নেকি? এনেকুৱাতো কোনো ক্লুৱেই নাই। মই দেখাততো কোনো গুলি লগা বা তেনেকুৱা চিকাৰী মাৰা তেনেকুৱা নাই। এতিয়া ক'তবা কিবা খাইছে নেকি, সেইটোৱে হ'ব পাৰে বছৰে। ঘন অৰণ্য এইখন অঞ্চলত নাই, কেনেকৈ হাতীটো ইয়াত আহিব পাৰে? এতিয়া ঘন অৰণ্য বুলি মানে কথা হ'ল কি, চব পিনে অলপমান দিগদাৰ হৈ আছে। হাতী থকাৰ জেগা চব চেপন হৈ আছে। যেনিবা ৰুণিখাটাত ইমান আছিলে জংঘল, চাৰিওফালে কাটি দিলে। য'ত জংঘল মানে অলপমান গছ গছনি পায় তাতে আহি বেচেৰা, সেই তাতে থাকে। এতিয়াতো আগৰ অহাই নাছিল বোলে, মাজে মাজে একবাৰ দুবাৰ আহিছিল দিছিল। কিন্তু এইখিনি কিমান হেক্টৰ হ'ব?